বিয়াৰ পেণ্ডেলৰ কাম আজিৰ পৰা বোলে কৰিব সেয়েহে এয়া আনি পেলালেহি আৰু অনা মাত্ৰকে মোৰ কিবা কিবি লাগিছে এতিয়া অনুভৱ হৈছে যে বিয়া পালেহিয়ে বুলি নমস্কাৰ আজি এটা বিশেষ দিন কাৰণ মোৰ জীৱনৰ বিশেষ দিনটো আজিৰ পৰা আৰম্ভ কৰিছে আৰু অকণমানকৈ আজি পেণ্ডেলৰ খুঁটা পেলালেহি সঁচাকৈ বুকুখন ধাপ ধাপ কৰিছে খুঁটা পেলালত কাৰণ বিয়া কৰোঁতে যে ইমান পুতুকৈ ওচৰ চাপিলেহি ভবাই নাছিলোঁ মাজত মাত্ৰ কেইটামান দিন আছে আৰু আজি খুঁটা পুতিব এতিয়া আহি পেণ্ডেল পেলাইছেহি আৰু মই লৰালৰিকৈ এয়া গা পা ধুই আজৰি হৈ আহি পাইছোঁহি আৰু এইফালে এতিয়া খুঁটা পুতিব আৰু তাকে কিনো ক'বলৈ একো নাইকিয়াই হৈ গৈছে কিবা এটা ভয় লাগিছে আৰু মই যে কিমান ক্ষীণালোঁ চাওকচোন যিমানে বিয়া ওচৰ চাপিছে সিমানে ক্ষীণাইছোঁহে বাৰু বাকী আপোনালোকক দেখুৱাম পেণ্ডেলৰ আজি খুঁটা পুতিব আৰু কিমানখিনি হয়তো নাজানো গতিকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম চাব সকলোৱে আৰু বজাৰ এইটো শেষ হোৱাগৈ নাই পেণ্ডেলৰ খুঁটা পুতাৰ পিছত ওলাব নাপায় বুলি কয় কিন্তু নোলালে জানো হ'ব নোলালেতো নহ'ব কাৰণ বজাৰ সমাৰ সকলোখিনি ময়ে কৰিছোঁ আৰু এতিয়াও দুই এটা মোৰ নিজৰ দৰকাৰী বস্তু আনিবলগীয়া আছে সেয়েহে যাব লাগিব আৰু বাকী চাই থাকক ক'বলৈ কিনো নকওঁ লাগিছে যিমানে পেণ্ডেলটো মানে হেৰি কৰিছে আৰু এতিয়া আহি পেলাই তৰিবলৈ লৈছে সিমানে মোৰ কিবা কিবি লাগিছে বাৰু যি পাৰোঁ দেখুৱাম চাব আৰু বিয়া ভিডিঅ'টো এনেও গম পাবই আৰু এতিয়া অকণমানকৈ দি থাকিম সময় সুবিধা মিলাই যদি ভাল লাগে তেতিয়াহ'লে সকলোৱে মোক ছাপোৰ্ট কৰিব এইফালে জোখ লৈ আছে আৰু মোৰ বেয়া লাগিছে ফুলখিনি উঘালি দিবলগীয়া হৈছে আৰু ইমান বেয়া লাগিছে ইমান যে ধুনীয়াকৈ ফুলিছিল নহয় মই পিছে সেইকাৰণে গুটি অলপমান ৰাখিও থৈছোঁ দেই শুকান ফুলবিলাক ৰাখি থৈছোঁ যাতে আকৌ পিছত মানে কি আৰু সহজটো থাকি যায় বেয়া লাগিছে উঘালি দিলত গোটেইখিনি এনেওতো মৰিবই আৰু এতিয়া চাইডেদি যাওঁতে আৰু এইফালে খুঁটা পুতাৰ নিয়ম কৰিছে আৰু প্ৰথমবাৰৰ বাবে নিজৰ বিয়াখনতহে দেখিছোঁ যে ৰভা খুঁটা পুতোতে এনেকৈ নিয়ম কৰে যদি কাৰোবাৰ বিয়া হ'বলগীয়া আছে বা বিয়া পালেহি তেতিয়াহ'লে তেওঁলোকেও চাই লওক গম পাব যে মানে ৰভা খুঁটা পুতোতে কেনেকৈ কি কৰিব লাগে আমিও নাজানো আমিও সুধি ল'লোঁ আৰু তেওঁলোকে কৈছে এনেও ধূপ চাকি দিব লাগিব বুলি লগতে তামোল পাণ আৰু কিবা এটা অৰিহণা দিব লাগে সেয়াই আৰু মই মানে ৰাতিপুৱা উঠা অকণমান দেৰি কাম বন কৰিছোঁ গমেই নাপাওঁ যে ইমান সোনকালে পেণ্ডেল মানে পেলাবহিয়ে বুলি লৰালৰিকৈ গা ধুই আহিছোঁ আৰু এইফালে এয়া এতিয়া নিয়ম কৰিছে সঁচাকৈ দেই বিয়া কওঁতে বিয়া যে পালেহিয়ে সেইটো মানে এতিয়াহে অনুভৱ হৈছে পেণ্ডেল দিবলৈ অহা দেখি পেলাই এনেকৈ মাটি অকণমান দি দিব লাগে আৰু মায়ে মই দিলোঁ পাপা নাছিলে মানুহ মাতিবলৈ গ'ল পাপা মানে বিয়ালৈ মানুহ মাতি আমাৰ হোৱাই নাই আৰু মায়ে মই দিলোঁ আৰু এইফালে ভাইটিয়ে কেমেৰা কৰি দিলে অকণমান স্মৃতি হিচাপে ৰাখি থৈছোঁ আৰু যাতে পিছত চাব পাৰোঁ বাকী এয়া পেণ্ডেলৰ কাম কৰি আছে আৰু আপোনালোকক অকণমান চাৰিওফালে দেখুৱাই দিছোঁ যাতে বিয়া খাবলৈ আহোঁতে কাৰো অসুবিধা নহয় এইকণ দেখিলে চিনি পাই যাব ঘৰ চিনি পোৱাত যাতে কাৰো মানে অসুবিধা নহয় স্কুল যাওঁ দেই দেহা আকৌ এই ভিতৰলৈ গ'লগৈ সেইকেইটা লৈ যাবা নি তুমি সেইটো পুতলাটো টিউশ্যনলৈ যাওঁতেও খেলা বস্তু লৈ আনিছে ঘৰৰ পৰা আমাৰ ঘৰলৈ খেলিবলৈ সময়ে নাপালে ইফালে খেলিবলৈ সময় নহ'লে ঘৰলৈ যাবই হ'ল দেহা বিয়া খাবলৈ আহিবা দেই কাইলৈ বিয়া খাবলৈ আহিবা দেই এই কাৰ্টুনটো পেহীয়ে দি পঠাইছে কাঁহী বাতি ভৰাবলৈ আৰু এই ভিডিঅ'টো আজিৰ পৰা কেইবাদিনৰ আগতেই কিন্তু মই বহুত দিন ধৰি দিয়াই নাছিলোঁ আৰু ভাবিলোঁ আজি আপোনালোকক দি দিওঁ ভিডিঅ'টো আৰু তাত এই কাঁহী বাতিখিনি ভৰাম যিখিনি মই লগত লৈ যাম আৰু এটাকৈ এই বস্তুখিনি লৈ থৈছিলোঁ মানে ঘৰৰ ফালে আনিলেও লওঁ বজাৰলৈ গ'লেও লওঁ ভাল দেখিলে বা যিটো দৰকাৰী বুলি ভাবোঁ লৈ থৈ দিওঁ তেনেকৈ লৈ থোৱা আছিলে আৰু পাপাই কৈছিলে ভৰাবলৈ সেয়েহে আজি এয়া ভৰাবলৈ লৈছোঁ আৰু আহক বাইদেউ কি দিম আহক দি গেলে হয় নে বাতৰি কাগজ নিদিম নাই দিছিলোঁ যে হেৰি কৰিম আৰু বাতৰি কাগজ আমাক কোনোতে ল'ৰাবলৈ আনিছে ইয়াতে খাওঁ চকত পাতো একদম ডাঙৰ আকৌ ধুনীয়া আৰু কিন্তু পচন্দ
হৈছে কাঁহী বাতি দুযোৰ একেলগে পেকিং কৰিলে আৰু এতিয়া বাতি তিনিটা বেলেগকৈ পেকিং কৰিছে কাঁহী বাতি দুযোৰৰ যি দুটা বাতি সেই দুটা সেই জোৰৰ লগতে পেকিং কৰিছে বাকী এক্সট্ৰাকৈ মই তিনিটা কাঁহৰ বাতি লৈছোঁ কাৰণ দৰকাৰ হৈ যায় কেতিয়াবা সেয়েহে এইকেইটাও এনেকৈ পেকিং কৰিছে যাতে ঘঁহনি খাই নাযায় সেয়েহে এইখন দি পেলাই এনেকৈ পাপাই ধুনীয়াকৈ পেকিং কৰি দিছে দেই মইতো বেলেগ একো কৰিব নোৱাৰোঁ মই এনেকৈ কাটি মেলি দিয়া আৰু সেইবিলাক কৰা আৰু এই যে সৰু কাৰ্টনটো দেখিছে তাতে এইখিনি যিখিনি চাহৰ সঁজুলি মানে চাহ খাবৰ কাৰণে নিব লাগে চচ কেটলি সেইবিলাক ভৰোৱা হ'ব আৰু এইখিনিও এতিয়া তাকে কিহত ভৰাওঁ বিচাৰিয়ে পোৱা নাই বাকী বিচাৰি লাষ্টত এইটো বেগটোৱে পালোঁগৈ যে এই বেগটোতে এতিয়া বৰ্তমানৰ কাৰণে ভৰাই থওঁ কাঁহৰ বাচনখিনি মানে যিখিনি ষ্টিলৰ কাঁহী বাতি লৈছোঁ সেইখিনিৰ লগত ভৰাবতো পৰা নহ'ব সেইখিনি ডাঙৰ কাৰ্টনটোত ভৰাই দিলোঁ যিটো কাৰ্টন পেহীয়ে দি পঠাইছিলে দেখুৱাইছিলোঁ আৰু বাকী এই বেগ এটা আছিলে এই বেগটোতে এইখিনি এতিয়া বৰ্তমানৰ কাৰণে ভৰাই থওঁ পিছত মই বাকচত ভৰাই নিম আৰু এতিয়া ইয়াতে কাঁহী বাতি যিখিনি কাঁহৰ মানে সেই আটাইখিনি ইয়াতে ভৰাই দিছে এই বেগটোত আৰু বেগটো বহুত ডাঙৰ একদম ধুনীয়াকৈ গোটেইখিনি সোমাই যাব মানে তাকে আমি পাতি আছোঁ কেনেকৈ ভৰাম কি কৰিম বেছি ডাঙৰ তেনেকৈ পাতি আছোঁ মানে একো ভাবি পোৱা নাই আৰু এই সময়ত বৰ দিগদাৰ হয় দেই নিজৰ বস্তু মানে এতিয়া পেকিং কৰোঁতেহে গম পাইছোঁ আৰু বাকী এইটোত আছে এই ডাঙৰ এইটোত আছে গোটেই ষ্টিলৰ কাঁহী বাতিখিনি আৰু ভিডিঅ'টো মায়ে কৰি আছে ভালদৰে কৰিবও নাজানে কি উঠাইছে আৰু এতিয়া এইফালে পাপাই বটা পেকিং কৰিছে আৰু লগতে লোটা ঘটি চৰিয়া সেইকেইটাও আছে আৰু আমি গম নাপাওঁ যে হোমৰ ওচৰত মানে উচৰ্গা কৰিব যে লাগে তাৰ কাৰণে ঘটিটো বা লোটাটো সেইকেইটা যে সেইখিনিত লাগিব আমি গম নাপাওঁ সেয়ে পেকিং কৰি দিয়া হ'ল এতিয়া আকৌ খুলিব লাগিব আৰু শেষত এয়া দেই কাঁহৰ বাচন এই বেগটোত ভৰাইছোঁ সেইখিনি হ'ল এতিয়া বৰ্তমানৰ কাৰণে মানে ভৰাই থৈছোঁ এনেও আকৌ উচৰ্গা কৰোঁতে তাৰ পৰা উলিয়াই পেলাই দিবই লাগিব উলিয়াই মেলি আৰু নিওঁতেও এনেও বাকচতে ভৰাই লৈ যাম কিন্তু এতিয়া এক্সট্ৰা কৰি ৰাখিছোঁ কাঁহৰ বাচনখিনি নহ'লে এতিয়া মানে বাকচত কাপোৰ কানি ভৰাবলৈ যিহেতু আছে ডাইৰেক্ট কাঁহী বাতিখিনি ভৰাই দিব পৰা নহ'ব সেয়েহে আমি এনেকৈ ভৰালোঁ আৰু এই সৰু কাৰ্টনটো যে দেখিছে তাত আমি চাহৰ বাচনখিনি ভৰাইছোঁ এক্সট্ৰাকৈ বাকী এয়া আমাৰ হ'লগৈ আৰু গোটেইখিনি ভৰাই মেলি এতিয়া আমাৰ যিখিনি ডিনাৰ ছেট মানে এইবিলাক চিচাৰৰ বাচন বৰ্তন আছিলে এতিয়া আমি সেইখিনি পেকিং কৰিছোঁ এতিয়া এইটো থ'বলৈ জেগা নাই বিচাৰি দৰ্জা কিনাৰতে মানে পালোঁগৈ আৰু দৰ্জা চুকত এয়া এতিয়া ইয়াত ধুনীয়াকৈ এইটো থৈ দিছে ইয়াত গোটেই ষ্টিলৰ বাচনখিনি আছে যিমানখিনি মানে ষ্টিলৰ বাচন আপোনালোকক দেখুৱাইছিলোঁ হেতাৰ পৰা ধৰি সকলোখিনি এতিয়া ইয়াত দি দিলে ধুনীয়াকৈ কেনেকুৱা যে ভাগৰ লাগিল নহয় ৰাইজ এইফালে আজি আকৌ আমাৰ ঘৰত হাঁহৰ মাংস আছে বাৰু ভিডিঅ'টো কেনে পালে জনাব দেই আপোনালোকে আজিলৈ আহোঁ